everyone, good morning. Suddenly আজি আমাৰ অলপ গাঁৱত যোৱাৰ প্ল্যান হ'ল। মই দৰ্শন ওলালো আমাৰ আইতা ককাহঁতৰ ঘৰত। বহুত দিন লগ পোৱা নাই, বহুত দিন ক'তো যোৱাই নাছিলো আমি। মালয়েছিয়া আহাৰ পৰা ন ক'তো নিয়াই নাই মোক দৰ্শনে। মই গৈ আছো কিন্তু লাষ্ট এনিয়াৰমত গ'ল, মোক নিয়া নাই, অকলে অকলে গৈছে। তো আজি কাৰণে চলিয়ে हम लोगों के साथ। আৰু আমাৰ লগত আজি ৰূপম দাদাও ওলাইছে। ৰূপম দাদাক মই চিনাকি কৰি দিছোঁ। এতিয়া বিৰাট ইউটিউবত ট্ৰেণ্ডিঙত আছে ৰূপম মেৰে ভাই। ৰূপম দাদা একচুৱেলি মোৰ ডাঙৰ জেঠীমাৰ ল'ৰা আৰু বহুত দিনৰ পৰা আমি একেলগে যোৱাৰ প্লেন কৰি আছিলোঁ। চ' আজি মিলি গ'ল, তো ওলালোঁ আৰু একেলগে। আৰু এতিয়া আহি পালোঁ আমাৰ মামাহঁতৰ ঘৰ। আৰু এয়া হ'ল মোৰ আইতা। কি খবৰ ভাল? কেনেকুৱা লাগিছে আহি? কি কেনেকুৱা লাগিছে আহিলে বেয়া লাগে নেকি? মানুহ সৰু থাকিলে মিমিয়া কথা এটা, কিন্তু এই বুঢ়া বয়সত নাহে দিছোন আৰু মিমিয়া কথা। আৰু এয়া হ'ল আমাৰ ককা। আমাক চিনি পাইছা নাই? আমাক চিনি পোৱা নাই তুমি? কিয় চিনি পোৱা নাই? মামাহঁতৰ ঘৰত আহি পাই বৰ ধুনীয়া বস্তু এটা দেখিছোঁ। মামাহঁতৰ ছোৱালীজনীয়ে এনেকৈ জুবিন গাৰ্গক বনাইছে নিজেই, আৰু এইবোৰ গোটেই কাগজৰ, জোতা হওক, জেকেট হওক, টুপি হওক, মানে সঁচাকৈ তাই বহুত টেলেণ্টেড। আৰু এয়া তাই জুবিন গাৰ্গৰ ফটো আঁকিছে। এইবোৰ চব তাইয়ে আঁকা ফটোবোৰ, মানে পেইণ্টিংবোৰ দেখুৱাইছে আইতাই। বা সঁচাকৈ বৰ টেলেণ্টেড দেই তাই। বয়স হৈ থাকিলে দম দিলে এটা শুনে, মিলি আহি থাকিলে নুশুনে, পাগলা হৈ থাকিব লগা হয়। দৰ্শনৰ চুলি পকা নাই পাইছে না? গৈছে চব চুলি পকা নাই এখন। আমাৰ আইতা চা, আমাৰ এতিয়াও বিয়া কৰাব পাৰা মই সেইকাৰণে দীপিকা পাডুকন বুলি ইমান ভাল লাগে। আইচা আচল নহয় দীপিকা পাডুকন হাৰ মানি গেলো সেই চেংৰা বয়সত দীপিকা পাডুকন আহিলে, হয় না আকৌ হাৰ মানি গেলো সঁচাই। আইতাৰ কাৰণে এটা বয়ফ্ৰেণ্ড চাই আছো। চাই 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 পিও মৰ্দ বনো। আৰু যিহেতুকে এতিয়া ধান কটাৰ সময় হৈছে, মামাহঁতৰো এনেকৈ ধান কাটি পেলাই চোতালতে মেলি থৈ দিছে। গাঁৱত ঠাণ্ডা পৰিছে ন? ৰাতি ৰাতি ঠাণ্ডা লাগে ন? আৰু এইবাৰ আমি অলপ মামাহঁতৰ পিছপিনৰ বাৰীখন অলপ এক্সপ্ল'ৰ কৰি আহোঁ। দৰ্শন আৰু ৰূপম দাদা অলৰেডি গ'ল, এতিয়া ময়ো গৈ আছোঁ। চাহ পানী খাই আমি মামাহঁতৰ ঘৰৰ পৰা ওলালোঁ। এইবাৰ আমি আহিছোঁ ৰূপম দাদাহঁতৰ ঘৰত। ৰূপম দাদাহঁতৰ নতুন নতুন ঘৰ বনাইছে, পাৰ্টি বনোৱা নাই বনাই আছে। মহাভাৰত মিস্ত্ৰী এটা ভাল বনালি, মিস্ত্ৰী এটা হাত কাটিলে আৰু যদি মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ, ভাল লাগিলে বহুত দিনৰ মূৰত। আকৌ গৈ আছোঁ, আমাৰ ক্লাছ আছে, ক্লাছ কৰিম। আকৌ ৰাতি এখন আকৌ নাৰায়ণ পূজা আছে আমাৰ বাহঁতৰ, তাতে যাম। ক্লাছ কৰি মেলি আহিলোঁ আমাৰ বাহঁতৰ নাৰায়ণ পূজালৈকে। দেও আহি পাইছে, ষ্টাৰ্ট কৰিব আৰু। পূজাভাগ শেষ হ'ল আৰু এতিয়া বায়ে প্ৰসাদখিনি অলপ মোকেই বিলাব দিলে। এইটো ঘোল আপোনালোকে চিনি পাইছে চাগে, মোৰ চবচে ফেভৰেট প্ৰসাদৰ ভিতৰত। আপোনালোকৰ হয়নে নহয় জনাবচোন বাৰু। আৰু এয়া ডিনাৰ প্ৰিপাৰেশ্যন। পনীৰ আৰু এয়া বাহঁতৰ হোষ্টেলৰ ছোৱালীকেইজনী আহি পাইছে ডিনাৰ কৰিব। ময়ো একেলগে কৰি মেলি যাওঁ আৰু ঘৰত সোনকালে। আৰু ঘৰত আহি ছাদখন দেখা পালোঁ ইমান পোহৰ হৈ আছে। একচুৱেলি বিকজ অফ মুনলাইট। আজি যিহেতুকে পূৰ্ণিমা হয়, আজি খুব ভাল দিন, আঘোণৰ পূৰ্ণিমা। আৰু মোৰ ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ত। আজিলৈকে আহোঁ, বাই।